বুবাই তোৰ ৰিজাল্ট কেনেকুৱা হ'ল দেউতা ভালে হৈছে আৰু আচ্ছা পাৰ্চেন্টেজ কিমান 85 নে 90 58% পালো হা 58% পাইছো আৰু হাঁহি হাঁহি কবলৈ আহিছো সালা গাধ 58% পাইছো আৰু হাঁহি হাঁহি কবলৈ আহিছো সালা গাধ তই ফেকুৰি কান্দি মোক ভৰিত পৰি প্ৰাৰ্থনা গাই পাৱে পৰি হৰি কৰহু কা কৰি তাৰ পিছত তই ক'ব লাগিছিল দেউতা মই মাত্ৰ 58% পাবলৈহে সক্ষম হ'লো আৰু তই হাঁহি হাঁহি ক'বলৈ আহিছ 58% পাইছো বাই তই 58%ত কি কৰিবা কচোন তই হাজিৰা কৰিব উচিত নাপাবি নহয় মোপাই তই যিটো সুবিধা পাইছ কিন্তু আমি পোৱা হ'লে ষ্টেণ্ড কৰিলোঁ হ'ল ইমান কষ্টত কৰিছিলোঁ জাননে আমি স্কুললৈ যাওঁতে জংঘল পাৰ হৈ যাব লাগে জংঘলত বাঘ ওলায় সিংহ ওলায় ডাইনছৰ ওলায় সাপ ওলায় অন্ধেৰা আহে জেকাল আহে তাৰপিছত আমাক শক্তিমানে বচায় শক্তিমান আহে আৰু তেনেকৈ জংঘলখনহে পাৰ হওঁ তাৰপিছত নদী আহে তেতিয়া দলং নাছিলে নদীত সাঁতুৰি পাৰ হৈ পিনে কাপোৰ কানি পিন্ধি আকৌ কলেজ যাবলগীয়া হয় আমাৰ টাইমত কাৰেণ্টো নাছিল জাননে আমি ধূপৰ পোহৰত পঢ়িছিলোঁ জোনাকী বৰুৱা বটলত ভৰাই জোনাকী বৰুৱাৰ পোহৰত পঢ়িছিলোঁ আৰু ইমান ঠাণ্ডাত যে ফেন চলি আছে লাইটো জ্বলি আছে দিনতে বিজুলী কা বিল তেতিয়া বাপ ভৰে কা এতিয়া মই আশীষ চঞ্চলনী বাপেকক কপি কৰিবলৈ লাগি গ'ল নমস্কাৰ স্বাগতম জনাইছোঁ এভি লাইফৰ প্ৰাইম টাইম নিউজলৈ মই অভিজিত শৰ্মা আমাৰ হাতত বৰ্তমান আহি গৈছে 2020 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ আপোনালোকক মই জনাব খুজিছোঁ যে লখিমপুৰৰ পৰা পাইছে এজনে প্ৰথম স্থান আমি পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ আমাৰ সাংবাদিক কলেজৰ পেটুৱাক এই পেটুৱাই সোনকালে বাহ কিমান ভাল ল'ৰা ছোৱালী এইবোৰহে ল'ৰা ছোৱালী আমাৰ এইবোৰ কাম নাই গোবৰ হয় এইবোৰ জাবৰ অলগত নাই গোবৰৰ লগত তুলনা দিলেও ভুল হ'ব কাৰণ গোবৰৰ কাম আছে গোবৰ এজোপা গছজোপা তলত দিলে গছজোপা লৰফৰকৈ বাঢ়িব আমাৰ এইবোৰ জাবৰ হয় নাই জাবৰৰ লগত তুলনা দিলেও ভুল হ'ব কাৰণ জাবৰ গাঁত খান্দি পুতি থ'লে পচন সাৰ হ'ব এইবোৰ মানে জাবৰ লগতো তুলনা দিব নোৱাৰি আমাৰ এইবোৰ মানে একোৰ লগত তুলনা দিবই নোৱাৰি মানে একেবাৰে অলগত কিমান সুখৰ কথা ন দেউতা মোৰ তুলনা কাৰোৱে নাই মই অতুলনীয় এই মূৰ্খ এটা চৰ মাৰিম নহয় তাতকেইটা সলকি আহিব লাগিব বাপেৰৰ লগত ধেমালি কৰিব আহিছোঁ এটা অভি শৰ্মা শ্ব' পাইছ ভাল কামৰ তুলনীয় হ'ব লাগিব ল'ৰাটো পৃথিৱীৰ ভিতৰত এটা অলগদ্ধ তাতকৈ অলগদ্ধ কোনো নাই তেনেকৈ অতুলনীয় হ'লে নহ'ব মোৰ ল'ৰাটোৱে অসমৰ ভিতৰত 100% পাই পাছ কৰিছে মোৰ ল'ৰাটোৱে মদ নাখায় ভাং নাখায় চিগেট নাখায় শিখৰ নাখায় তাৰ লগত কাজিয়া নকৰে তেনেকৈ অতুলনীয় হ'ব লাগিব কিন্তু দেউতা সঁচাকৈ মই এইবিলাক একোৱেই নাখাওঁ বোপাই তই এতিয়া মদ নাখালেও ভাং নাখালেও চিগেট নাখালেও শিখৰ নাখালেও তোৰ ৰিজাল্টটো বেয়া হ'ল গতিকে তই বেয়া ল'ৰা গাত ভাল হ'ব পাই বৰুৱাৰ ল'ৰাটোৰ ৰিজাল্ট পাইছ নাই 87% পাইছে নহয় বা বৰ ভাল ল'ৰা দেই বৰুৱা বহুত লাকি মানুহ উপায় তো তাকে আমাৰ ঘৰলৈ মাতিবিচোন ভাত এসাঁজ খুৱাব লাগিব দেউতা মই ইমান ফ্ৰী নহয় তাৰ লগত হয়তো তইনো ক'ত ভাল ল'ৰা ছোৱালীৰ লগত ফ্ৰী হবি তই সেই কানিয়া বোলে ভঙুৱাটোৰ লগতহে ফ্ৰী হবি সি এতিয়া মানে ভাল ৰিজাল্ট কৰিলে বুলিয়ে মানে মই এতিয়া তাৰ লগত তাৰ পাছে ঘূৰিব লাগিব চুপ বাপেৰৰ মুখে কথা ক'ব আহিছোঁ মুখেনো কেতিয়া কৈছোঁ মই বাপেৰক প্ৰশ্ন কৰিব আহিছোঁ ৰে মুখে কোৱা নাই নহয় মই উত্তৰটোহে দিছোঁ বাপেৰক উত্তৰ দিব আহিছোঁ ৰে মানে মই এতিয়া একোৱে ক'ব নোৱাৰোঁ আৰু ন চুপ মনে থাক ভাল ল'ৰাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰ ভঙুৱা মদবীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰ ৰবি বৰুৱা নাম্বাৰটো আছে মই বৰুৱালৈ ফোন এটা কৰোঁ হেল্ল' বৰুৱা আপোনাৰ ল'ৰাটোৰ ৰিজাল্টটো পালোঁ বৰ ভাল লাগিলে দেই বৰ ভাল ল'ৰা সি মোৰ আশীৰ্বাদ তাৰ লগত সদায় আছে বৰুৱা থেংক ইউ হাজৰিকা আচ্ছা বৰুৱা এদিন আহিবাচোন ল'ৰাটোক লৈ আমাৰ ঘৰলৈ বাৰু হাজৰিকা আপোনাৰ ল'ৰাটোৰ ৰিজাল্ট কেনেকুৱা হেল্ল' বৰুৱা শুনি আছোঁ হাজৰিকা শুনি আছোঁ মই বৰুৱা আপোনাৰ মাতটো অহা নাই নেটৱৰ্ক বেয়া চাগে পাছত ফোন কৰিম চালা নেটৱৰ্ক নথকা বাহানা বনাবলগীয়া হৈছে